ৰাতিপুৱাৰ নাস্তা এইখিনিকে আৰু আজিৰ কাৰণে। হেল্ল' হেৰষ্ট ৱেলকাম মাই ইউটিউব চেনেল অংকুৰ ব্লগ। তো আজি এখন নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিশেষকৈ ব্লগ নহয়, এখন মানে আজি বিশ্বকৰ্মা পূজা উপলক্ষে এনে এখন ভিডিঅ' বনালোঁ সৰুকৈ। তো ভিডিঅ'খন চাই থাকিব। চাইকেলখন ধোৱা নাই, তো নুধুলেও অলপ ভালকৈ মুচিলোঁ ফাৰ্ষ্টতে। মোচা হোৱাৰ পিছত ভালকৈ ধুব লাগিব। চাইকেলখন ধুবলৈ গৈ আছোঁ। এতিয়া চাইকেলখন ধুব লাগিব, লেতেৰা হৈছে বহুত। মুচি গাছিলোঁ এতিয়া ধুব লাগিব। চাইকেল ধুবলৈ ৰেডি, চাইকেলখন আনিলোঁ ইয়াত। এইবাৰ মটৰৰ চুইচ দিম, মটৰ চলিল, পানী ওলাল, পূৰা ধুবলৈ ৰেডি। চাইকেলখন ধোৱা হ'ল। তো গাইজ চব বস্তু ৰেডি হ'ল। ইয়াতে ফুল, কলহ, ইয়াতে আছে বুট, ইয়াতে নাৰিকল, কুঁহিয়াৰ, আপেল, আঙুৰ, নাচপতি, কিবা কিবি বহুত কিবা কিবি। তো গাইজ মই গাঁও পৰা ধুই দিলোঁ আৰু গাঁও চাও ধুই এইবাৰ পঢ়াত যোগাৰ কৰিম। গৈ আছোঁ, চাই থাকক ভিডিঅ'খন। গাইজ পঢ়াত চৰাত চব হৈ গ'ল। তো পঢ়াত খাই আছোঁ আৰু পঢ়াত খাই দি গৈ আছোঁ আমাৰ ইয়াৰে ওচৰৰে মন্দিৰৰ, তাতে বিশ্বকৰ্মা পূজা পাতি আছে, তাতে গৈ আছোঁ। গাইজ এতিয়া মই যাম আমাৰ ওচৰৰে মন্দিৰত। তো মন্দিৰত গৈ দেখাই আছোঁ মানে কেনেকুৱা তাতে চলি আছে। মোৰ চাইকেল লৈ যাম। তো মন্দিৰত গৈ দেখাই আছোঁ, বলক মোৰ লগত। মন্দিৰত বৰ্তমানো একো নাই, চলি আছে। শিৱ মন্দিৰ, যিহেতু মন্দিৰত একো হোৱা নাই বৰ্তমানো। তো ভিডিঅ'খন আজি এইখিনিয়ে আছিল। যদিহে বাইক চাইক থাকিলে অলপ দুখালো হয়, মানে ৰাইডত গ'লোঁ হয়, পিছে বাইকো নাই, একো নাই। তো আজিৰ ভিডিঅ'খন এইখিনিয়ে।